আজি আহক আমি কাচকল তিনিটা লৈছোঁ। কাচকল তিনিটাৰ সৈতে আমি চিপছ বনাম আৰু ইয়াত যিখিনি বাকলিখিনি ওলাব বাকলিখিনিৰ পৰা আৰু এটা ৰেচিপি হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকক। কাচকলখিনি ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ব। মই কাচকলটো আগত ধুই লৈছিলোঁ, সেইটো কাৰণে মই এতিয়া বৰ্তমান বাকলিখিনি ধুই লোৱা নাই। বাকলিখিনি ধুই ল'ব যাতে বালি চালি লাগিলে গুচোৱাৰ পিছত কাচকলটো গাত লাগি নাযায়। এনেকৈ অলপ খাচ কাটি ল'ব, তেতিয়া আপোনালোকক এৰুৱাবলৈ সহজ হ'ব। মই দেখাই দিছোঁ, চাই থাকক। এই বাকলিখিনিৰ পৰা আপোনালোকে এটা নতুন ৰেচিপি বনাব পাৰিব। আৰু আপোনালোকে এটা কাম কৰিব, কাচকলখিনি গুচোৱাৰ আগত আপোনালোকে হাতত অকণমান মিঠাতেল সানি ল'ব, তেতিয়া আপোনালোকৰ হাতত কালাৰটো নালাগে। কাচকলৰ যিটো এটা ক'লা ৰং ওলায় কল কাটিলে, সেই কালাৰটো আপোনালোকৰ হাতত নালাগে। মই বাকলিখিনি গুচাই লৈছোঁ। এতিয়া ঠিক এনেদৰে মই গুচাই ল'ম। গুচাই লৈ আপোনালোকক পৰৱৰ্তী পৰ্যায়টো দেখাই আছোঁ। এতিয়া মই কাচকল দুটা সৰু সৰুকৈ কাটি ল'ম। আপোনালোকে ইচ্ছা কৰিলে নিজৰ আকাৰ দিব পাৰে। মই এতিয়া গোল গোলকৈ আকাৰটো দিছোঁ। পাতল পাতল কৰিব, তেতিয়া সহজতে সিজি যাব, বেছি সময় নালাগে। আৰু কাচকলটো আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকিলেও ধুনীয়াকৈ চিপছ বনাই খুৱাব পাৰে। ইয়াৰ উপকাৰিতা বহুত গুণ আছে। মই ধুনীয়াকৈ গোল গোলকৈ কাটি লৈছোঁ। এয়া আমাৰ মেগনেট কৰি হৈ গৈছে। এতিয়া পৰৱৰ্তী পৰ্যায়লৈ আমি যাম। এই বাকলিখিনিৰ পৰা কি কি ৰেচিপি বনাব পাৰি আপোনালোকে পিছৰ ব্লগত জনাই দিম। এয়া তেলখিনি গৰম হৈ গ'ল। এতিয়া মই তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছিলে। মই ইয়াত একো মছলা ইউজ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে কৰিবও পাৰে। এইখিনি ধুনীয়া আকাৰ লৈছে দেখিছে। আপোনালোকে ঘৰত থকা সৰু সৰু ল'ৰা ছোৱালীক এনেকৈ চিপছ বনাই খুৱাব পাৰে। পেটৰ কাৰণে বহুত ভাল কাচকলটো। আৰু অতি কম সময়ৰ ভিতৰতে হৈ যায়, কিয়নো সৰু ল'ৰা ছোৱালীৰ প্ৰিয় চিপছ। গতিকে আপোনালোকে এনেদৰে তেওঁলোকক বনাই খুৱাব পাৰিব। এয়া হৈ গ'ল আৰু মই এতিয়া কাঢ়ি দিছোঁ। ইয়াৰ মাজতে মই ষ্টিমটো কমাই লৈছিলোঁ।
নহ'লে দেৰি যাব যে। এতিয়া বাকী থকা চিপছখিনি আকৌ দি আগৰ দৰে একেদৰে ভাজি ল'ম। সেইখিনি মই এতিয়া আগৰ দৰে কাঢ়ি ল'ম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।